গোটেই আমাৰ ৰাইজক লৈ সজল ফাউণ্ডেশ্যনে যে আমাৰ কোকৰাঝাৰ কেঞ্চাৰ হস্পিটেলৰ লগত টাই আপ কৰিছে যিমান আমাৰ এই অঞ্চলৰ কেঞ্চাৰ পেচেণ্ট আছে আমি ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই যেটো আমাৰ কেঞ্চাৰ হস্পিটেলত যেটো টাটাই যিমানখিনি ফ্ৰী দিয়ে বাকীখিনি সজল ফাউণ্ডেশ্যনে পে'মেণ্ট কৰে এইটো আমি কৰি আছোঁ আৰু যিমানখিনি আমাৰ পেচেণ্ট আহে মই ৰাইজক আমি ডক্টৰ দেখাই মেডিচিনখিনি ফ্ৰী কৰি দিওঁ সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আৰু মই ৰাইজক এটা আহ্বান কৰোঁ যে আপোনালোকে আহিব লাগে বিশেষকৈ আমাৰ আদিবাসী ভাইসকল ডক্টৰৰ তাত নাযায় এই ফাৰ্মাচীৱালাবিলাকৰ ওচৰত গৈ মেডিচিন খাই মানুহবিলাকৰ জিন্দগী একদম কৰি দি আছে আৰু অতি সোনকালে মানুহবিলাক ঢুকাই যায় সেইকাৰণে মই আহ্বান কৰোঁ সদায় যিকোনো জাগাত গ'লে সভা সমিতিত গ'লে মই সদায় এটা আহ্বান জনাওঁ যে আমাৰ আদিবাসী ভাইসকল আপোনালোকে ডক্টৰ দেখাব লাগে প্ৰপাৰ ট্ৰিটমেণ্ট ল'ব লাগে তাৰ কাৰণে যদি সজল ফাউণ্ডেশ্যনে আপোনালোকৰ লগত আছে যি সহায় কৰিব লাগে কৰিব উপলক্ষে এইখিনি বাৰ্তা দিব বিচাৰিছোঁ যে আজি যি আমাৰ ইমান এটা পবিত্ৰ দিন এই পবিত্ৰ আনন্দৰ দিন এই আনন্দ দিনত সবে মিলি আমি একেলগত আনন্দ উপভোগ কৰিব লাগে আৰু শান্তি প্ৰিয়ৰে যি আমি বিটিআৰত যি শান্তি আহি গ'ল তাৰ কাৰণে সবে ইহঁতে প্ৰাৰ্থনা প্ৰে কৰিব লাগে যে যাতে গোটেই অসমত যেনেকুৱা শান্তি আহিছে এই শান্তিৰ বাতাবৰণ যাতে আমি অটুট ৰাখিব পাৰোঁ।